নমস্কাৰ ৰাইজসকল, মই কিশোৰ হাজৰিকাই এগ্ৰিকালচাৰ ফাৰ্মিং মোৰ অনুভৱলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা ভিডিঅ' লৈ আহিছোঁ। শাওনৰ সেউজী পথাৰ বুলি মই এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো দেখুৱাৰ আগত মোৰ মনটো মোৰে নহয় সকলো ৰাইজৰ মন বেয়া, কাৰণ শিৱসাগৰ জিলাৰ যি নেপালী খুঁটিকে আদি কৰি যিখিনি গাঁৱত বা যিখিনি অঞ্চলত বানে যি সংহাৰী ৰূপ ধাৰণ কৰিলে, বানে যিখিনি ক্ষতিগ্ৰস্ত কৰিলে, এই ক্ষতিগ্ৰস্ত যিখিনি মানুহ আছে, এই গোটেই মানুহে মানুহৰ বাবে, গতিকে এই মানুহখিনিৰ যি দুৰ্দশা হ'ল তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ভগৱানে তেওঁলোকক ৰক্ষা কৰক, আৰু তেখেতসকলৰ সহায়ৰ বাবে ময়ো কিঞ্চিতমান যিমান পাৰিছোঁ মোৰ ফালৰ পৰা, আমাৰ যি জামুগুৰিৰ পৌৰসভা, সেই পৌৰসভাৰ ফালৰ পৰা আমি সকলো মিলি পৌৰসভাৰ ফালৰ পৰা তেওঁলোকলৈ এটা সহায়ৰ হাত আগবঢ়োৱা হৈছে। আৰু অসমবাসী ৰাইজলৈ মোৰ এটা বিনম্ৰ অনুৰোধ, আপোনালোকে যেনেকৈ পাৰে, যিমান পাৰে, যেই টকা পাৰে, আপোনালোক সকলোৱে তেওঁলোকক সহায় কৰক। কাৰণ প্ৰকৃতিৰ লগত আমি মোকাবিলা কৰিব পৰা আমাৰ কোনো শক্তি নাই, গতিকে কাৰ কেতিয়া কি হয় কোনো ঠিক নাই। সকলোৱে যাতে সহায় কৰক, মোৰ এইটো আপোনালোকৰ ওচৰত কাতৰ অনুৰোধ। কাৰণ সেইখিনি মানুহৰ যিটো অৱস্থা, সেইখিনি আজি ছ'চিয়েল মিডিয়াতে হওক সকলোৱে দেখিছে। ভগৱানৰ ওচৰত পুনৰ প্ৰাৰ্থনা জনাইছোঁ, তেখেতসকলক জীয়াই থাকিবৰ কাৰণে শক্তি দিয়ক, সাহস দিয়ক, এয়াই ভগৱানৰ ওচৰত। দাদা, এইটো কি কঠীয়া? ৰঞ্জিত। আচ্ছা, আপুনি নিজৰ কঠীয়া আপুনি নিজে তোলে? নিজৰ কঠীয়া নিজে তোলে। ঠিকে আছে। হেৰি, আপোনাৰ এতিয়ালৈকে কিমান মান ৰোৱা হৈছে? এতিয়ালৈকে 3.5 বিঘামান হৈছে। 3.5 বিঘামান হৈছে ন? ঠিকে আছে। আৰু ৰঞ্জিতেই কৰে নে অন্য কিবা খেতিও কৰে? ৰঞ্জিতেই কৰোঁ। ৰঞ্জিতে, ইয়াত ৰঞ্জিত খেতিটো ভাল হয় ন? ৰঞ্জিতটো ভাল হয়। ঠিক আছে। এয়া চাৰিওফালে আপোনাৰ ৰোৱাৰ কাম চলি আছে। এয়া চাওক, এয়া খুব সুন্দৰকৈ ইয়াত সকলোৱে পথাৰত লাগি আছে। এয়া দাদা এজনে এয়া খেতিৰ ধানৰ মাজত যি বন হয়, এই বনবিলাক আঁতৰাই আছে। দাদা, এতিয়ালৈকে আপোনাৰ কিমান মান ৰোৱা হ'ল? এতিয়ালৈকে মোৰ 8.5 বিঘা 9 বিঘা মানেই হৈছেগৈ, প্ৰায় 9 বিঘামান হৈছে ন? আজি কি ৰোৱনী লাগি আছে নেকি? সেয়া মোৰ তিনিগৰাকী ৰোৱনী ৰুইয়ে আছে পথাৰত। সেয়া ন? হয়, ৰুইয়ে আছে। ৰাতিপুৱা প্ৰায় 5টামান বজাতে আহে, নহ'লে দুপৰীয়া ভাগত ৰ'দ বৰ বেছি হয় যে। হয়, সোনকালে আহে আৰু। প্ৰত্যেক বছৰেই ৰুৱে। প্ৰত্যেক বছৰে এওঁলোকে ৰুৱে? হয়। আচ্ছা, হেৰি, আৰু কিমান দিন লাগিব আপোনাৰ খেতি? আৰু 4-5 দিন মানত মোৰ আদায় হৈ যাব, তিনিগৰাকীয়ে ৰুইয়ে থাকিলে। 4-5 দিনত আদায় হৈ লাগি যাব। হয়, ঠিকে আছে। ইয়াত আপোনালোকৰ এনেই ৰোৱনী কিমান, হাজিৰা কিমানকৈ লয়? ইয়াত ৰোৱনী যদি আমি সিহঁতকে খানাটো দিওঁ, তেতিয়াহ'লে তেওঁলোকে 300 টকা লয়। হয়। আৰু যদি খানাটো তেওঁলোকে ঘৰতে খোৱাৰ ব্যৱস্থা কৰে, তেওঁলোকক আমি 350 দিব লাগে। 350 দিব লাগে ন? আৰু যদি আপোনাৰ ধৰক কঠীয়া আপুনি নিজে নুতুলি যদি আপুনি ধৰক কাম কৰা মানুহ লগায়, তেতিয়া কিমানমান টকা লয়? তেতিয়া 7 মুঠি, 80টোত 7 মুঠি দিয়ে, 30 টকা পূৰা লয়। আকৌ খানাও দিব লাগে সিহঁতক। খানাও দিব লাগে? খানাও দিব লাগে। খেতি এতিয়া আপোনাৰ বহুত খৰচা পৰি যায় ন? বহুত খৰচা হয়। তাৰপৰা আকৌ ট্ৰেক্টৰ লগাই হাল বোৱাটোতো আছেই। সেইটো আপোনাৰ ঘণ্টা চিষ্টেম চাগে? সেইটো ঘণ্টা চিষ্টেম। কিমান মান হয়? 950। 950। ঠিকে আছে, হ'ব দিয়ক। ঠিক আছে। এই চাৰিওফালে
কেৱল সেউজীয়া, সকলোৱে এয়া মাটি ৰুলে। দাদা এয়া কি কঠীয়া? কোমল। হয়। আচ্ছা, আচ্ছা আহিলোঁ আপোনালোকৰ খেতিৰ খা খবৰ ল'বলৈ, চাবলৈ, ৰাইজক দেখুৱাবলৈ। অকণমান ক্ষতি কৰিলোঁ, বেয়া নাপাব। নাই, কিয় বেয়া পাম বা। তাকে হেৰি, এতিয়া এয়া কি আপোনাৰ নিজৰ কাৰণে? নিজৰ কাৰণে। কিমান মান এতিয়ালৈকে ৰোৱা হ'ল? এতিয়ালৈকে 7-8 বিঘামান হ'ল। 7-8 বিঘামান হৈছে। আৰু কেইবিঘামান কৰিব? আৰু 5 বিঘামান আছে। 5 বিঘামান আছে ন? ওচৰতে পথাৰ চব? পথাৰ ওচৰত, অলপ দূৰত আছে, হয়, অলপ ওচৰতে আছে। আজি কিমান মান উঠালে? আজি 5জনী ৰোৱনী লাগি আছে, তাৰপিছত তাত 30 আশীমান দিয়া হ'ল, আৰু এতিয়া 10 আশীমান হৈছে। এতিয়া 10 আশীমান হৈছে। 2জনে তুলি আছে ন? হয়। ঠিক আছে, হ'ব দিয়ক। খুব ধুনীয়া লাগে, চাৰিওফালে আপোনাৰ দেখিছে সেউজীয়া সেউজীয়া, বহুত ভাল লাগে। চাৰিওফালৰ পৰা পথাৰবিলাক ৰুই অহাত কিমান ধুনীয়া লাগিছে আপোনালোকে চাওক। যেনিয়ে চাই তিনিয়ে সেউজীয়া। মালিক বহি আছে। আপোনালোকে দেখিছে, আপোনালোকক দেখাইছোঁ, এই এজন আমাৰ কৃষক। তেওঁৰ আমাৰ গোটেই ৰাইজৰ যিখিনি আপোনালোকে আমাৰ ইয়াত খেতি দেখিছে, এই খেতিখিনিত তেওঁ যথেষ্ট সহায় সাৰথি কৰে। তেওঁ নিজাববীয়াকৈ যিখন ট্ৰেক্টৰ আছে তেওঁ, আৰু নিজেও খুব সুন্দৰকৈ খেতি কৰে। এয়া আপোনালোকৰ ওচৰত মণ্টু নাথ, ধীৰাজ নাথ, আমি মণ্টু দা বুলি মাতোঁ। দাদা কিমান হ'ল খেতি এতিয়ালৈকে? 11 বিঘা হৈছে। 11 বিঘা হৈছে। 11 বিঘা। আৰু কিমান মান আছে কৰিবলৈ? আৰু 9-10 বিঘামান আছে ৰুবলৈ। এতিয়া আপুনি কি ৰোৱনীলৈ ভাত লৈ আহিলে নেকি? ৰোৱনীলৈ ভাত লৈ আহিলোঁ। অঁ, এয়া ৰোৱনীয়ে কেমেৰা দেখি ভাতৰ পাতৰ পৰা উঠি গ'ল যেন পাইছোঁ। খোৱা হ'লনে নাই আপোনালোকৰ? হ'ল ন? ঠিক আছে। দাদা আপোনাৰ কিমান মান হৈছে? মোৰ 3 বিঘামান হৈছে। 3 বিঘামান হ'ল? হয়। আৰু কিমান মান কৰিব? আৰু 2 বিঘামান আছে, তাত মানে পানীটো অলপ বেছি হৈ আছে, হ'লেও ৰুব পৰা যাব। হয়। তে এয়া কঠীয়া আপুনি তোলাই আছে? মই তোলাই আছোঁ। এয়া কি কঠীয়া? এয়া ৰঞ্জিত কঠীয়া, আৰু সিফালে সেয়া বৰা কোমল। হয়। এয়া আপোনাৰে মাটি? এইডৰা মোৰে। কি এতিয়া পথাৰলৈ আহিলে নেকি? হয়, পথাৰলৈ আহিলোঁ। আজি বোকা দিয়া নাই? বোকা আজি নাই দিয়া, ৰোৱনী নাই। ৰোৱনী নাই? ৰোৱনী কি পাবলৈ নাইকিয়া হৈছে? এই মণ্টু দাই সকলো ৰোৱনী লৈ আহিছে নেকি? মই ইয়াৰ ৰোৱনীয়ে নহয়, মোৰ মিয়াৰ ৰোৱনীও আছে। হয়। কাৰণ ইয়াৰ ৰোৱনী দত নামিব নোৱাৰে, ভয় কৰে। হয়। সেইকাৰণে মই মিয়াৰ ৰোৱনী লগাওঁ দখিনি। অঁ। আৰু ইতিমধ্যে কঠীয়াৰ কাৰণে মোৰ এইবাৰ খেতি দেৰি হ'ল। এনেই আন কেইবছৰ ইমান মোৰ খেতি হৈ যায়। হয়। এইবাৰ কঠীয়া প্ৰথম তুলিলোঁ। হয়। তোলাৰ পিছত কঠীয়াখিনি পানী বহাৰ কাৰণে কঠীয়াখিনি গেলি গ'ল। এতিয়া আকৌ কঠীয়া তুলিছোঁ দ মাটিত ৰুবৰ কাৰণে। এতিয়া যদি বৰষুণ নিদিয়ে তেতিয়াহ'লে মই সেই দখিনি ৰুব পাৰিম। আৰু যদি বৰষুণ দিয়ে কঠীয়া গেলি যায় তেনেহ'লে মই আৰু নোৱাৰিম এবাৰ ৰুব মাটি। অঁ, তেতিয়া আৰু দিগদাৰ হ'ব আৰু। দিগদাৰ হ'ব। কঠীয়া এনেই এবাৰ শ্বৰ্ট হৈ আছে। এতিয়া পানী বাঢ়ি আছে নেকি? পানীটো বাঢ়িছে অকণ। হয়। এয়া কি ৰোৱনী আপুনি গাড়ীত আনিব লাগিব? ৰোৱনী মানে দূৰ হয় যে, 7 কিলোমিটাৰ দূৰ হয়। তেওঁলোকক মই এই টমটম দি লৈ আহোঁ, আৰু যোৱা অহা মানে তেওঁলোকক মই টমটম দি কৰোঁ। অঁ, যোৱা অহাটো টমটম দি কৰে? সেইটো মই দি দিওঁ। এইটো এক্সট্ৰা হাজিৰাৰ বাহিৰত এইটো পইচা হয়। আৰু খোৱা বোৱা চব দিয়ে? ভাল ফেচিলিটি ন? তেতিয়া কামটো হ'ব। অঁ, সেইকাৰণে আপুনি ৰোৱনী বেছি পায়? সেইটোৱে কথা। অঁ, এয়া আপুনি এইখিনি ফেচিলিটি নিদিয়ে নেকি? দিওঁ, তবু পাবলৈ নাই। ঠিকে আছে, হ'ব দিয়ক। হেৰি হ'ল তোমালোকৰ 1500 হেৰি হয় 1500। তোমাৰ 200 পইচা আছে নাই? এয়া চাৰিওফালে এয়া বৰ্তমান এয়া সকলোৱে ৰুই থকা দেখা গৈছে।
ইয়াত 4-5 বিঘা ইতিমধ্যে এয়া ৰোৱা হ'ল। আজি মই শাওনৰ সেউজী পথাৰ দেখাবলৈ আপোনালোকক আহিলোঁ। আহি এয়া আপোনালোকক মই চিনাকি কৰি দিছোঁ। এয়া কুৰ্তিপাৰ সত্ৰৰ সত্ৰাধিকাৰ যাদৱ চন্দ্ৰ গোস্বামীদেৱ। মই তেওঁৰ পথাৰত এয়া আহিলোঁ। গতিকে তেওঁৰ এয়া খেতি বৰ্তমান তেওঁ নিজে মানুহ লগাই কৰাইছে। গতিকে এয়া আপোনালোকৰ ওচৰত চিনাকি কৰি দিছোঁ। হয়, কৃষ্ণ নমস্কাৰ। আপোনাৰ কিমান মানুহ হ'ল এতিয়ালৈকে ৰোৱা? মোটামুটিভাৱে 4 বিঘামান হৈছে হয়, আৰু মোটামুটি 4 বিঘামান আছে। মোটামুটি 8-9 বিঘামান খেতি কৰোঁ আৰু 8-9 বিঘা ন? যোৱা 21 চনৰ পৰা কণ্টিনিউ কৰি আছোঁ নিজে লাগি ৰোৱনী লগাই। হয়, আৰু বাদ বাকী এই মুহূৰ্তত আমি অতিকে দুখিত যে উজনি অসমৰ 3খন জিলাৰ বানাক্ৰান্ত লোকৰ যি সৰ্বশ্ৰান্ত অৱস্থা, বহু সাধাৰণ লোক কষ্ট কৰি জীয়াই আছিল, তাৰ মাজেদি হঠাৎ আহি পৰা বানে সেইসকলক সৰ্বশ্ৰান্ত কৰিলে, নিশ্চিহ্ন কৰিলে তেখেতসকলৰ পৰিয়াল। সেইটোত আমি অতিকে দুখ পাইছোঁ। আমি সত্ৰৰ তৰফৰ পৰা সেই যিসকল মৃতক আত্মা সেইসকলৰ প্ৰতি আমি সমবেদনা জ্ঞাপন কৰিছোঁ, পৰিয়ালসকললৈ যিসকল জীৱিত হৈ আছে। হয়, তাৰ লগে লগে আমি সদৌ অসম গোপালদেৱ সমাজৰ তৰফৰ পৰা য'ত সামান্য অৰিহণা আগবঢ়াইছোঁ, যিদৰে আপোনালোকে দিছে বা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা দৈনিক যিখিনি সাহাৰ্য সৰবৰাহ হৈ আছে, আমি সেই ক্ষেত্ৰত অকণমান সঁহাৰি আগবঢ়াইছোঁ। আৰু লগতে অসমৰ বিভিন্ন NGO নহয়, বিভিন্ন ধৰণৰ স্বেচ্ছাসেৱী অনুষ্ঠানে যিখিনি অৰিহণা আগবঢ়াইছে, যিখিনি তেখেতসকলৰ কষ্ট ত্যাগ, সাংবাদিক বন্ধুসকলৰ যি কষ্ট ত্যাগ, আমি তাৰ বাবে কৃতজ্ঞতা জনাইছোঁ। হয়, বিভিন্ন কৰ্মৰ মাজেদি খেতিটো নিজৰ যেনেকৈ আমি বহাগ বিহু বা আমাৰ যিটো 3টা বিহু বাপুতি সাহোন বুলি আমি কওঁ, হয়, ঠিক এই বাৰ্ষিক যিটো আমাৰ বাৰিষাৰ খেতি, হয়, এই খেতিটোকো আমি বাপুতি সাহোন হিচাপে লৈ আমাৰ পৰিয়ালবিলাকে যিসকলৰ মাটি আছে নিজে খাটি অন্ততঃ খেতিখিনি যদি কৰিব পাৰে, অন্ততঃ ঘৰৰ ভাত বুলি আমি বাট অন্যলৈ নাচাই নিশ্চয় আমি অকণমান স্বাৱলম্বী হ'ব পাৰিম। শাওনৰ সেউজী পথাৰ দেখাম বুলি মই আহি থাকোঁতে আপোনাক মই পথাৰত লগ পালোঁ। আপুনি এই যিকণ সময় বহুমূলীয়া সময়কণ মোক দিলে, আপোনালৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ থাকিল। হয়, আমি কিশোৰ হাজৰিকা দেৱলৈও আমাক ৰাইজৰ সন্মুখত পৰিচয় কৰাই দিয়াত তেওঁলৈ মই ধন্যবাদ জনাইছোঁ। আৰু এই ধৰণে আমাৰ ল'ৰাসকল যদি ওলাই আহে গাঁৱৰ, অন্ততঃ চাকৰিমুখী নহৈ খেতিমুখী হোৱাৰ এটা প্ৰৱণতা বৰ্তমান হৈছে। হয়, হয়, সেই ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰাও বিভিন্ন ধৰণৰ সুবিধা প্ৰদান কৰিছে। হয়, গতিকে অন্ততঃ চৰকাৰৰ আমাৰ যিসকল বিভাগ আছে, হয়, কৃষি বিভাগৰ লগত যোগাযোগ কৰি খেতিটো আমি নিজৰ হাতৰ মুঠিলৈ আনিব পাৰিলে তেতিয়া বাহিৰৰ লোকসকলে অন্ততঃ আহি ইয়াত থিতাপি ল'ব নোৱাৰে। হয়, আপুনি বৰ ধুনীয়া কথা এটা ক'লে। আজি উঠি অহা প্ৰজন্মৰ কাৰণে এইটো এটা বৰ লাগতিয়াল কথা আপুনি ব্যক্ত কৰিলে। আপোনাক লগ পাই বহুত ভাল লাগিল। ধন্যবাদ। ভিডিঅ'টো ইমানতে সামৰিছোঁ। পৰৱৰ্তী সময়ত আপোনালোকলৈ আকৌ নতুন নতুন ভিডিঅ' লৈ আহিম। আজিলৈ আহোঁ। ধন্যবাদ।